everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। থাম্বনেল চাই চাগে জানিব পাৰিছে ন যে আজি মই ডিসকাস কৰিম মোৰ কিছুমান ফেভাৰিট প্ৰডাক্ট যোনটো 2023 ৰ পৰা 2024 ত মই ইউজ কৰিছো আৰু বহুত বেছি ভাল পাইছো। এতিয়া কথা এইটোৱে যে আমি যেতিয়া অনলাইন প্ৰডাক্ট চাই থাকো আমি অকমান কনফিউজ হৈ থাকো যে এইবোৰত আমি পইচা ইনভেস্ট কৰিম নে নকৰো। সো আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ সকলো ধৰণৰ কনফিউজন আশা কৰিছো দূৰ হৈ যাব। আৰু লগতে মই আজিৰ ভিডিওটো তিনিটা পাৰ্টত ডিভাইড কৰিছো, তিনিটা সেক্টৰৰ ওপৰত মই আজি কথা পাতিম। সো বলক উইদাউট এনি ফাৰ্দাৰ ডিলে লেটস গেট স্টাৰ্টেড। সো ফাৰ্স্ট মই কথা পাতিম স্কিন কেয়াৰৰ ওপৰত, যোনটো সকলোৰে ফেভাৰিট পাৰ্ট হয় আই গেছ, আৰু সকলোৱে বহুত কেয়াৰফুল হয় নিজৰ স্কিনটোক লৈ পিনে। সো স্কিন কেয়াৰত মই আজি দুটা প্ৰডাক্টৰ বিষয়ে আপোনালোকক জনাম। First one is COSRX Snail Mucin আৰু second to হৈছে O3 Snail Mucin। আমাৰ স্কিনৰ কাৰণে স্নেইল মিউচিন বহুত বেনিফিচিয়েল হয়, আপোনালোকে চাব পাৰে। ওকে, স্নেইল মিউচিনৰ যদি মই কথা কওঁ আপোনালোকক ইতিমধ্যে মই দেখুৱালো, আৰু এইটো বহুত ভাল হয়। এইটো 1400 আই গেছ লৈছিলে মই যেতিয়া কিনিছিলোঁ, কিন্তু এইটো মই ইউজ কৰা এতিয়াও শেষে হোৱা নাই। আপোনালোকে দেখিব পাৰিছে অকণমান ইউজ কৰিলে হয়। এইটো মই ইউজ কৰা আজি 8 মাহ মানে হ'ব। একদম ৱৰ্থ ইট হয় যদি আপোনালোকে ওৱান টাইম বা মই 2 টাইমে ইউজ কৰোঁ, অকণমান ল'লেও যিহেতু হয়। যদি ছিংগেলভাৱে আপোনালোকে ইউজ কৰে, মানে নিজে অকল ইউজ কৰে, এইটো আপোনাৰ 8-9 মাহ ইজিলি গুচি যাব। এইটো যিহেতু অকণমান শেষ হৈছে, তো ইয়াৰে মই এতিয়া নাইকাত যেতিয়া মই শ্বপিং কৰি আছিলোঁ তেতিয়া মই দেখিলোঁ আজিকালি বেলেগ বেলেগ ব্ৰেণ্ডৰো আপোনালোকে স্নেইল মিউচিন পাই যাব। তো ইয়াতকৈ অকণমান কম দামৰ মই এইটো পালোঁ O3। যিহেতু O3ৰ বস্তু মই আগতে ইউজ কৰিছিলোঁ ফেচ মাস্ক, আৰু O3 বহুত বেছি হেল্পফুল হয়। স্পেচিয়েলি ইহঁতৰ যোনবোৰ ফেচ মাস্ক হয় ন, আপুনি লগালে গম পাব। যদি পাৰ্লাৰত যায় ইহঁতৰ এটা ফেচিয়েলে বহুত এক্সপেঞ্চিভ হৈ যায়, 3000 বা 2000 তেনেকৈ লয়। বাট মই ঘৰতে ইহঁতৰ মাস্ক আনি লৈছিলোঁ, বহুত কমত পাই যায় 500 বা 800ত। চ' লগাই বহুত মই ভাল পাইছিলোঁ, যাৰ কাৰণে মই ইয়াৰে স্নেইল মিউচিনটো আনি ল'লোঁ। 900 চামথিং পৰিছিলে। মই লিংক নিশ্চয় আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম গোটেই প্ৰডাক্টছৰ। স্কিন কেয়াৰত এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ ফেভৰেট টোনাৰ, যোনটো হৈছে গুড ভাইবছ এণ্ড ডট এণ্ড কি। গুড ভাইবছৰ যোনটো T3 টোনাৰ আছে, এইটো যাৰ বহুত বেছি পিম্পল, যাৰ স্কিন বহুত বেছি অইলি, এতিয়া গৰম দিন আহি আছে, আপোনালোকে ইটো ল'ব পাৰে। ভাল হয় বহুত, আপোনালোকৰ স্কিনৰ এক্সট্ৰা অইল বা এক্সট্ৰা চিবম যদি ওলায় সেইখিনি কণ্ট্ৰল কৰাতে হেল্প কৰে। লগতে গুড ভাইবছৰ ৰাইজ ব্ৰাইটনিং যোনটো টোনাৰ আছে, এইটোও কিন্তু বহুত ভাল। এজ এ মেকআপ ফিক্সাৰ হিচাপে আপোনালোকে ইউজ কৰিব পাৰে, বা মেকআপ কৰাৰ টাইমত স্প্ৰে কৰি পিনে এইটো আপোনালোকে ইউজ কৰিব পাৰে। তেতিয়া মেকআপটো বহুত ইভেন হয় আৰু স্মুথ হয়। কিন্তু এই দুটা ইউজ কৰি যেতিয়া শেষ হৈছিলে তেতিয়াই মই পালোঁ যোনটো মই অলৰেডি দেখুৱালোঁ, ডট এণ্ড কিৰ গ্লাইকলিক এচিড থকা ৱাটাৰমেলন টোনাৰ। এইটো এতিয়া মোৰ মতলব আল্টিমেট ফেভৰেট হৈ গৈছে। এতিয়া চাগে মই আৰু মোৰ টোনাৰ কেতিয়াও চেঞ্জ নকৰোঁ। বহুত ভালকৈ শ্বুট কৰিছে এইটো টোনাৰে মোক। আপোনাৰ এক্সট্ৰা পিম্পল ইছ্যু হ'লে, ডাৰ্ক স্পট ৰিমুভ কৰাত, বা হোৱাইট হিটছ বা ব্লেক হিটছ ৰিমুভ কৰাটো এইটো টোনাৰে বহুত হেল্প কৰে। এতিয়া মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত বডি কেয়াৰ প্ৰডাক্ট। মোৰ ফেভৰেট হয় এই দুটা প্ৰডাক্ট দেই। আপোনালোকৰো যদি ডাৰ্ক আণ্ডাৰ আৰ্মছৰ প্ৰব্লেম আছে, যোনটো স্পেচিয়েলি গৰম দিনত আমাৰ ছোৱালীখিনিৰ বহুত বেছি সমস্যা হয়, আপোনালোকৰ যদি বহুত বেছি স্মেল কৰে গৰম দিনত, বা আণ্ডাৰ আৰ্ম অৰ্ডাৰৰ যদি আপোনালোকৰ প্ৰব্লেম আছে, দেন আপোনালোকে মাষ্ট বি, মই হাইলি ৰিকমেণ্ড কৰিম এই দুটা প্ৰডাক্টছৰ লগত আপোনালোকে যাওক। বহুত ভাল হয়। ডাৰ্ক আণ্ডাৰ আৰ্মৰ যদি সমস্যা থাকে, এইটো স্ক্ৰাব আপোনালোকে ল'ব, যোনটো হৈছে বডি ৱাইজ 10% AHA স্ক্ৰাব, যোনটোৱে আপোনাৰ আনইভেন স্কিন টোন যোনটো আমাৰ থাকে সেইটো ৰিমুভ কৰাত বহুত বেছি হেল্প কৰে। সপ্তাহত 2 দিন আপোনালোকে স্ক্ৰাব কৰিব, উইদিন 1 মান্থ আপোনালোকে ৰিজাল্ট পাই যাব। লগতে এইটো তেওঁলোকৰ যোনটো ডিঅ'ড্ৰিন আছে, বহুত মেল এণ্ড ফিমেল আপোনালোকে ইউজ কৰিব পাৰে। ইউনিচেক্স প্ৰডাক্ট এইটো হয়। এক্সট্ৰা অৰ্ডাৰ যদি ওলায়, বা যদি ডাৰ্কনেছৰ প্ৰব্লেম থাকে আণ্ডাৰ আৰ্মছৰ, অ'কে, চ' এই দুটা কম্বিনেশ্যন কৰি পিনে আপোনালোকে ইউজ কৰিব। কাৰণ মোৰো বহুত আণ্ডাৰ আৰ্মছৰ প্ৰব্লেম দেখা দিছিলে মাজতে, বাট এই দুটা ইউজ কৰাৰ পিছত এতিয়া বহুতখিনি মই ভাল পাইছোঁ সেই প্ৰব্লেমটোৰ পৰা। এতিয়া আহিছোঁ হেয়াৰ কেয়াৰৰ প্ৰডাক্টছলৈ। ফাৰ্ষ্ট যোনটো হৈছে হেয়াৰ মাস্ক ডভ ইণ্টেন্স ডেমেজ ৰিপেয়াৰ, ছেকেণ্ড হেয়াৰ মাস্কটো হৈছে চুৱাস্কফৰ BC বনাকিয়ৰ, আৰু থাৰ্ড নম্বৰটো হৈছে আমাৰ ল'ৰিয়েল পেৰিছৰ কেৰাটিন হেয়াৰ মাস্ক। হেয়াৰ কেয়াৰৰো মই 3টা প্ৰডাক্ট আপোনালোকক দেখুৱাইছোঁ। চ' হেয়াৰ কেয়াৰৰ ফাৰ্ষ্ট যোনটো চুৱাস্কফৰ আপোনালোকৰ BC বনাকিয়ৰৰ
হেয়াৰ মাস্ক মই স্পেচিয়েলি হেয়াৰ মাস্কেই ইউজ কৰোঁ আজিকালি যিহেতু অল্টাৰনেটিভ ডেট মই শ্বেম্পু কৰোঁ তো হেয়াৰ মাস্কে মই প্ৰিফাৰ কৰোঁ ইউজ কৰাটো খালি ধ্যান ৰাখিব যাতে স্কেল্পত নলগায় অ'কে চ' এইটো আপোনালোকে ইউজ কৰিব যদিহে আপোনালোকৰ চুলিত হাইলাইট বা কালাৰ কৰিছে যোনটো মোৰ কৰা আছে তো মই এইটো ইউজ কৰোঁ এইটো কেৰাটিন স্পেচিয়েলো কিন্তু হয় চুলিখিনি ফ্ৰিজিনেছ যাৰ আছে তেওঁলোকে এইটো ইউজ কৰিব পাৰে চুলি ফ্ৰিজিনেছৰ কাৰণে এটা বহুত ভাল প্ৰডাক্ট আছে এইটো হৈছে ডাভৰ ইণ্টেন্স ডেমেজ ৰিপেয়াৰ আমাৰ যদি চুলিখিনি ফাটি গৈছে বা বহুত বেছি ড্ৰাই বা ডেমেজ হৈ গৈছে তেতিয়া আপোনালোকে এইটো প্ৰডাক্টছৰ লগত যাব পাৰে এইটোও বহুত বেছি ভাল হয় মই আপোনালোকক যোনবোৰ বস্তু মই পাৰ্চনেল ইউজ কৰি বহুত ভাল পাইছোঁ গোটেইকেইটাই মই শ্বেয়াৰ কৰি দিছোঁ আৰু এটা বস্তু যোনটো শেষ হৈছে ইয়াতে মই বেলেগ কিবা এটা ৰাখিছোঁ লৰিয়াৰ পেৰিছৰ যোনটো আছে আপোনাৰ এইটো হেয়াৰ মাস্ক অ'কে এইটো হৈছে আপোনাৰ লৰিয়াৰ পেৰিছৰ এক্সটেনছো কেয়াৰ কেৰাটিন স্পেচিয়েল এইটো কেৰাটিনৰ কাৰণে হয় চুলিখিনি ফ্ৰিজিনেছ যদি আছে ড্ৰাই যদি হৈছে আপোনালোকে এইটো ইউজ কৰিব পাৰে কাৰণে এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে আৰু চাই থাকিব বিচাৰে আৰু যদি প্ৰডাক্টছৰ বিষয়ে আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব গোটেইবোৰ প্ৰডাক্টছৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিম আপোনালোকে গৈ পিনে চাব পাৰে চ' থেংক ইউ ফৰ ৱাচিং যদি চেনেলত নতুন হয় ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড hit the bell icon. Thank you for watching once again.